হ'বলৈ শিকায় এই যে নীতি শিক্ষা এখন কিতাপ আছিল এতিয়া আছে নে বাৰু আছে এই কথাটো খুব ভাল লাগে আন বিদ্যালয়ত সেইটো দেখিবলৈ নাপাওঁ এই যে মহাভাৰতৰ চৰিত্ৰ ৰামায়ণৰ চৰিত্ৰ বা আন চৰিত্ৰসমূহ এই চৰিত্ৰসমূহৰ পৰা যে আমি শিকিব পাৰো ব্যক্তিগত জীৱনত এই কথাটো এই নীতি শিক্ষা পিৰিয়ডটো বুজায় আগতে ভাবিছিলো সাধু পঢ়া নিচিনা নীতি শিক্ষাৰ সময়খিনি আহিলে খুব ভাল লাগে কাৰণ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আপোনাক যদি জয়মতীৰ কথা পঢ়ুৱাইছে তেন্তে আনফালে আপোনাক ঝান্সী ৰাণীৰ কথাও পঢ়ুৱাব যদি ছত্ৰপতি শিৱাজীৰ কথা পঢ়ুৱাইছে তেনেহলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথাও এই নীতি শিক্ষা পিৰিয়ডত আপোনাক পঢ়ুৱাব গতিকে সকলোখিনি ইয়াক দিয়া হয় আপুনি মাত্ৰ কেনেকৈ গ্ৰহণ কৰে হেয়া আপোনাৰ কথা এই নীতি শিক্ষা পিৰিয়ডটোত এই শ্ৰেণী কোঠাটোত বহুখিনি শিকিছিলো আধ্যাত্মিক শিক্ষা তাতেই জানিছিলো যে এই যে আমাৰ চৰিত্ৰবোৰ একলব্য চৰিত্ৰটো গুৰুৰ ভকতিৰ কথা সেই কথাখিনি তাৰ পৰাই শিকিছিলো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু গুৰুজনাৰ সৈতে যেটো সম্পৰ্ক গুৰু শিষ্যৰ সম্পৰ্ক কিছু মুহূৰ্তৰ পূৰ্বে কৈ গৈছিল যে হেয়া আমাৰ